जिंदाबाद 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 जुबिन दा अमर हो जुबिन दा जुबिन दा जुबिन दा जिंदाबाद 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 जुबिन दा अमर हो जुबिन दा जुबिन दा जुबिन दा जिंदाबाद 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 जुबिन दा अमर हो जुबिन दा अमर हो जुबिन दा जुबिंदा 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 अमर हो जुबिंदा अमर हो जुबिंदा 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 স্থানীয় লোক হিচাপে আমি ভাল পোৱা নাই ইয়াতে আনাটো এতিয়া আমি তাহাৰ ফাঁচি হোৱাটো বিচাৰোঁ আৰু ৰাইজৰ আগত উলিয়াই দিয়াটো বিচাৰোঁ ইয়াতে আনা আমি নিবিচাৰোঁ ইয়াতে আনাটো প্ৰথম হওক দ্বিতীয় সেইটো কথা নাই ইয়াতে আনাটোৱে আমি নিবিচাৰোঁ তাহাক আমি ইয়াতে সুৰকাটোৱে নিবিচাৰোঁ তাহাক আমি আমাৰ আমঠু আছিল আজি জুবিনদাক মাৰাৰ কাৰণে সিহঁতক ফাঁচি বিচাৰোঁ জুবিনদাই ন্যায় পাব লাগে এইটোৱে বিচাৰোঁ জাষ্টিছ ফৰ জুবিনদা জাষ্টিছ ফৰ জুবিনদা আমি সেইটোৱে বিচাৰোঁ এইখিনিয়ে বিচাৰোঁ মণি এজনক মাৰি পেলালে কিয় ইমান হেৰি দিব লাগে মাৰি পেলাব লাগে ৰাইজৰ আগত উলিয়াই দিয়ক মাৰি পেলাওক আমি আছোঁ নহয় গোটেই কিমান ৰাইজ আছে সজাগ হৈ আছে সকলোৰে তেওঁলোক একচুৱেলি তেওঁলোক ভিআইপি নহয় চাওক মই প্ৰথমতে কওঁ মই জুবিন দাৰ বহুত ডাঙৰ অনুৰাগী হয় তেখেত চৰকাৰৰ কিছুমান নিয়ম নীতি আছে গম পাইছোঁ চৰকাৰৰ নিয়ম নীতি চৰকাৰে মানি আছে কিন্তু তেওঁলোক ভিআইপি নহয় তেওঁলোকে উচিত শাস্তি পাব লাগে এতিয়া চৰকাৰে যেনেকৈ ন্যায় দিব খুজি আছে আমি চৰকাৰৰ লগতে আছোঁ কিন্তু অতি সোনকালে গৰিমা বৌ সদায় মানে আপিল কৰি আছে যে জাষ্টিছ ফৰ জুবিন গাৰ্গ লেখক জাষ্টিছ ফৰ অলমষ্ট 10 লাখ হ'ব এতিয়া ছ'চিয়েল মিডিয়াত আমি সদায় জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি আছোঁ আমি সৰুৰ পৰা ডাঙৰ হ'লোঁ জুবিনদাৰ গান শুনি বা অকল জুবিনদাক আমি গায়ক হিচাপে নহয় তেওঁ ব্যক্তি হিচাপে এটা যুগ হিচাপে আমি চাইছিলোঁ আমাৰ এটাই কথা যেনেকৈ কৰে চৰকাৰৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে আমাৰ ইয়াতে আনিছে আমি সেইবিলাকত ক'ব নাযাওঁ কিন্তু অতি সোনকালে কঠোৰ শাস্তি পাব লাগে কাৰণ তেওঁলোকে এজন ব্যক্তিক আঘাত আছে জড়িত আছে নাই ক'ব নোৱাৰোঁ তেওঁলোকে এটা যুগ শেষ কৰি পেলাইছে